মই পংকজ আজিৰ এই ভিডিওটোত মই কোনো ধৰণৰ আনবক্সিং নকৰো বা কোনো প্ৰডাক্টৰ ৰিভিউ বা কোনো ধৰণৰ টেকনিক্যাল বিষয়ৰ ওপৰত কথা নাপাতো আজিৰ ভিডিওটো সম্পূৰ্ণ পৃথক ভিডিও আজিৰ ভিডিওটোত আপোনালোকৰ সৈতে কিছু কথা পাতিম মই সম্পৰ্কে মোৰ YouTube চেনেলটোৰ বিষয়ে আৰু মোৰ পৰিকল্পনা সম্পৰ্কে এইখিনিতে মই এটা কথা কৈ দিছো মোৰ এই সেটআপটো একেবাৰে নতুন ইয়াৰ কাম এতিয়াও কমপ্লিট হোৱা নাই Actually sound proofing or কামটো বাকি আছে সিলিংৰে বিভিন্ন ধৰণৰ নয়েজ বিলাক সোমাই আহি আছে যিহেতুকে ঘৰটো ন্যাশনাল হাইৱেৰ একেবাৰে কাষতে সেই কাৰণে ট্ৰাফিকৰ শব্দ যান-বাহনৰ শব্দ হৰ্ণৰ শব্দ আপোনালোকে পাব পাৰে তাৰ বাবে মই ক্ষমা বিচাৰিছো কম দিনৰ ভিতৰতে এই ৰুমটোৰ সাউন্ড প্ৰুফিংৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা সেইখিনি মই কৰি লম হয়তো তেতিয়া নাহিবলগীয়া শব্দ আহি আমাক আমনি নকৰিব তেতিয়ালৈ দুই এটা দিন আপোনালোকে এনেকৈ মোৰ লগত অলপ কষ্ট কৰিব লাগিব যি নহওক এতিয়াও আমি মূল বিষয়টোলৈ দৰাচলতে মই যোৱা 21টা বছৰ ধৰি টেকনিক্যাল ফিল্ডত কাম কৰি আছো স্মাৰ্টফোন এসি স্মাৰ্ট টিভি ডিএসএলআৰ ল্যাপটপ আদি আমি দৈনন্দিন যিবোৰ বস্তু সাধাৰণতে ব্যৱহাৰ কৰো সেই সকলোবোৰ বস্তু মেৰামতি কৰাৰ লগতে মোৰ প্ৰতিষ্ঠানটোত সেইসমূহ ডিল কৰা হয় গতিকে মোৰ 21টা বছৰৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ ভিত্তিত মই যিখিনি শিকিছো বুজিছো তাৰ ওপৰত ভিত্তি কৰি কিছু আপোনালোকে নজনা কথা মোৰ ভিডিওসমূহৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ লৈ আহিম লগতে যদি আপোনালোকৰ কিবা কোৱেৰি থাকে বা আপোনালোকে যদি কিবা এটা প্ৰডাক্ট কিনাৰ আগতে কিবা জানিব খোজে বা সেই প্ৰডাক্টটোৰ ৰিপেয়াৰিংৰ ক্ষেত্ৰত আপোনালোকক কিবা সহায় লাগে তেতিয়াহলে আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে কমেন্ট বক্সত কমেন্ট কৰিব পাৰে বা মোলৈ হোৱাটসঅ্যাপ কৰিব পাৰে মই যথা সম্ভৱ আপোনালোকৰ সমস্যাসমূহৰ সমাধানৰ বাবে আপোনালোকক উপযুক্ত দিহা দিবলৈ চেষ্টা কৰিম বা আপোনালোকক মই পথ দেখুৱাবলৈ যত্ন কৰিম মই মন কৰিছো বহু সময়ত বহু গ্ৰাহকে বস্তু এটা কিনাৰ আগতে তেওঁলোকে দোকানীজনৰ পৰামৰ্শ লয় নাইবা আজিৰ জেনেৰেশ্যনটোৱে বিশেষকৈ YouTube চাই তেওঁলোকৰ সিদ্ধান্ত লয় কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো দোকানীজনৰ পৰামৰ্শই হোক বা ডাঙৰ ইউটিউবাৰৰ ভিডিওবোৰত তেওঁলোকে কোৱা কথাবোৰেই হোক এই দুই ক্ষেত্ৰতে ভিউৱাৰ্ছজনে বা গ্ৰাহকজনে বহু সময়ত আসলতে প্ৰকৃত তথ্য নাপায় বহু কথা এই ভিডিওসমূহত জানি বুজি কোৱাই নাযায় বা বহু সময়ত বহু দোকানীয়ে নিজৰ অধিক মুনাফাৰ বাবে এনেকুৱা প্ৰডাক্ট কিছুমান কাস্টমাৰক দিয়ে যিটো প্ৰডাক্ট বিক্ৰী কৰিলে তেওঁৰ নিজৰ লাভ বেছি হ'ব পাৰে বা সেই প্ৰডাক্টটো তেওঁ অতিৰিক্ত কিবা স্কিম পাইছে বা বহুদিন ধৰি সেই প্ৰডাক্টটো তেওঁৰ তাত ৰৈ আছে নাইবা তাৰ ঠাইত নতুন প্ৰডাক্ট লঞ্চ হৈছে যাৰ বাবে আপোনাৰ লাভৰ কথা কমকে চিন্তা কৰি তেওঁৰ লাভৰ কথা চিন্তা কৰিহে আপোনাৰ সন্মুখত বস্তুটো উলিয়াই দিয়ে বা আপোনাক ইউটিউবাৰে বহু সময়ত পেইড প্ৰমোশন কৰে বা ব্ৰ্যান্ডৰ লগত বুজাবুজি কৰি প্ৰডাক্ট এটাৰ প্ৰশংসা কৰি ভিডিও বনায় মই সকলো ইউটিউবাৰ বা সকলো মই দোকানীক সেই কথাটো কোৱা নাই খুব কম হয়তো তেনেকুৱা মানুহ আছে কিন্তু বহুত ক্ষেত্ৰত দেখা পাইছো যে বহু সময়ত দোকানীৰ কথা শুনি বা ইউটিউবত ভিডিও চাই বহু লোকে কষ্ট উপাৰ্জিত ধনেৰে নিকিনিবলগীয়া বস্তু কেতিয়াবা কিনি পাছত তেওঁ যেতিয়া গম পায় তেতিয়া সেই বস্তুটোৰ সৈতে চলি যোৱাৰ বাহিৰে বা তাক বিক্ৰী কৰি আন ভাল বস্তু লোৱাৰ পৰিৱৰ্তে কোনো বাট নাথাকে সেয়েহে মই মোৰ ভিডিওসমূহৰ মাধ্যমেৰে যিকোনো এটা প্ৰডাক্টৰ আনবক্সিং কৰিম যিমান দূৰ পাৰো যদি স্মাৰ্টফোন হয় মই ব্যৱহাৰ কৰিম আন বস্তুবোৰটো তেনেকৈ ব্যৱহাৰ কৰিব নোৱাৰি কিন্তু সেই বস্তুটো সম্পৰ্কে বিভিন্ন গ্ৰাহকে দিয়া ফিডবেক বা মোৰ অভিজ্ঞতাৰ আধাৰত আপোনালোকক সেই বস্তুখিনি মই শ্বেয়াৰ কৰিম আপোনালোকৰ কষ্ট উপাৰ্জিত ধনখিনি অপব্যৱহাৰ নহয় আৰু আপোনালোকে উচিত মূল্য দি এটা ভাল বস্তু কিনিব পাৰে এইখিনিতে এটা কথা আপোনালোকক মই কৈ থৈ দিও যদি মোৰ কেতিয়াবা অজ্ঞাতে কিবা ভুল হয় বা মই কোনো প্ৰডাক্টৰ ভুল ব্যাখ্যা কৰিছো বা মোৰ মতৰ সৈতে আপোনালোকৰ কাৰোবাৰ মতানৈক্য থাকে তেতিয়াহলে আপোনালোকে নিশ্চিতভাৱে কমেন্ট কৰি মোৰ সেই ভুল বা সেই মতানৈক্য আপোনালোকে জনাব তেতিয়াহে মই অধিক সচেতন আৰু সজাগ হৈ সাৱধানে আপোনালোকৰ বাবে ভিডিওসমূহ আগলৈ লৈ নিব পাৰো মোৰ চেনেলত আপোনালোকে বিশেষকৈ টেকনিক্যাল ভিডিওসমূহ পাব ইয়াত মই আনবক্সিং কৰিম প্ৰডাক্ট এটা ব্যৱহাৰ কৰি মই কি অনুভৱ কৰিলো বা প্ৰডাক্টটো দেখি হাতত লৈ কেনেকুৱা অনুভৱ হয় আদি কথাবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম যাতে আপোনালোকে নতুন বস্তু এটা কিনিবলৈ যাওঁতে গুটেখিনি জানি বুজি যায় লগতে মই এইখিনিও কওঁ যে কেৱল মোৰ ভিডিওৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ সিদ্ধান্ত নলব বিভিন্ন সোৰ্সত আপোনালোকে বস্তু এটা কিনাৰ আগতে পঢ়িব জানিব কাৰোবাৰ পৰা ফিডবেক ল'ব যত্ন কৰিব তেনে কৰিলে নিশ্চিতভাৱে আপোনালোকে এটা ভাল প্ৰডাক্ট পাৰচেজ কৰিবলৈ সক্ষম হ'ব গতিকে সত্যৰ ওপৰত আধাৰিত অসমীয়া টেকনিক্যাল চেনেল পংকজ শৰ্মা আজিৰ পৰা মই এই নতুন সেটআপটোত ভিডিও বনাম মাজে সময় আগৰ সেটআপটোতো আপোনালোকে ভিডিও দেখিবলৈ পাব অসমীয়া ভাষাত
জটিল টেকনিক্যাল কথাবোৰ সহজ সৰল ভাষাত উপস্থাপন কৰাৰ লগতে সেই কথাবোৰৰ ব্যাখ্যা আগবঢ়াবলৈ এই চেনেলটো আপোনালোকৰ সাপোৰ্ট আৰু আপোনালোকৰ মৰম অবিহনে মই কেতিয়াও আগবঢ়িব নোৱাৰো সেয়েহে এই চেনেলৰ ভিডিঅ'সমূহ চাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষত থকা বেল বাটনটো প্ৰেছ কৰিব যাতে মই আপলোড কৰা ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ আপোনালোকে সময়মতে পায় আৰু আপোনালোকৰ কোনো এটা ভিডিঅ' মিছ নহয় লগতে ভিডিঅ'সমূহ আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব তেনে কৰিলে মোৰ উৎসাহ বাঢ়ে আৰু মই অধিক উদ্যমেৰে আপোনালোকলৈ নতুন নতুন ভিডিঅ' লৈ আনিবলৈ অনুপ্ৰাণিত হওঁ তেন্তে আজিলৈ ইমানতে সামৰিছো আপোনালোকে কমেন্ট কৰি জনাব আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকৰ মতামতসমূহ তলৰ কমেন্ট বক্সত লিখিব লগতে যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে বিনা দ্বিধাই প্ৰশ্নসমূহ সুধিব মই যত্ন কৰিম যথাসম্ভৱ শুদ্ধ উত্তৰ আপোনালোকক দিবলৈ মোৰ এটাই উদ্দেশ্য যাতে মোৰ এই টেকনিক্যাল ভিডিঅ'সমূহৰ দ্বাৰা আপোনালোক কিছু পৰিমাণে উপকৃত হয় আজিলৈ ইমানতে সামৰিছো টেক কেয়াৰ বাই বাই